সো মই আজি আহিছো উড়িষ্যাৰ চান্দিপুৰ বিচত। এইটো সাগৰৰ পাৰ হয় এইখিনি। গতিকে এতিয়া বৰ্তমান আপোনালোকে যি চাই আছে পানী পুৰা সাগৰৰ মাজত পুৰা পানী আছে, কিন্তু আচলতে এই বিচখন এটা কাৰণত বিখ্যাত এইটো কাৰণে যে ইয়াতে মানে এতিয়া বৰ্তমান হাই টাইড চলি আছে। যেতিয়া ল' টাইড হয় পানীটো 5 কিলোমিটাৰ ভিতৰলৈকে মানে নোহোৱা হৈ যায়। মানে এতিয়া পানী এইখিনিলৈকে আছেতো, মই ইয়াতে ধুনীয়াকৈ খোজকাঢ়ি আছো, কিন্তু মই আৰু 3 ঘণ্টা পিছত একদম 5 কিলোমিটাৰ ভিতৰলৈকে সোমাই যাব পাৰিম সাগৰৰ মাজত। মানে এনেকুৱা সেইটো কাৰণে বিচখন বহুতেই বিখ্যাত। গতিকে ময়ো আজি আহিছোঁ চাবৰ কাৰণে কেনেকুৱা কি পৰিস্থিতি। গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে দেখা পালে যে মই অলপ আগতে এইখিনিৰ পৰাই ভিডিঅ'টো বনাইছিলোঁ, কিন্তু চাওকচোন পানী আহি একদম কি অৱস্থা কৰিলে। ইয়াতে পানীটো মানে বাঢ়ি গৈয়ে আছে, মানে একদম পাৰলৈকে যাব পানীটো। এতিয়া বৰ্তমান হাই টাইড চলি আছে আৰু ল' টাইড হ'লে 5 কিলোমিটাৰ ভিতৰলৈকে সোমাই যাব মানে পানীটো একদম। মানে আপুনি এইপিনে খোজকাঢ়ি যাব পাৰে, মই দেখাই দিওঁ আপোনালোকক। আপুনি এনেকৈ পুৰা ভিতৰত সেইপিনে খোজকাঢ়ি যাব পাৰে একদম 5 কিলোমিটাৰ ভিতৰলৈকে। এতিয়া বৰ্তমান হাই টাইড চলি আছে কাৰণে পুৰা পানী ইয়াতে। উড়িষ্যাৰ চান্দিপুৰ বিচ খুবেই ভাল লাগিছে আহি কিনে। আৰু অদ্ভুত, আপোনালোকে যদি ইণ্টাৰনেটত মাৰি চাই উড়িষ্যাৰ চান্দিপুৰ বিচ বুলি কয়, সেইটো মানে ৱৰ্ল্ডৰ ভিতৰত মানে কেইখনমান বিচহে আছে এনেকুৱা য'ত হাই টাইড হ'লে পানীটো মানে এনেকৈ বাঢ়ি যায় আৰু মানে ঘণ্টাই প্ৰতি কমি থাকে বাঢ়ি থাকে, মানে 3 ঘণ্টাৰ মূৰে মূৰে বাঢ়ি থাকে কমি থাকে, এনেকুৱা হৈ থাকে। মানে গতিকে খুবেই এটা মানে আহি কিনে ভাল লাগিছে, কিবা এটা সুন্দৰ পৰিৱেশ এটা। মই যিহেতু আপোনালোকক দেখাবলৈ আহিছোঁ, যিহেতু দেখাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশটো। এয়া চাওক, মানে চাওকচোন পানী বাঢ়ি গৈয়ে আছে মানে নন ষ্টপ। মই অলপ আগতে এইখিনিৰ পৰা ভিডিঅ' বনাই আছিলোঁ, এতিয়া এইখিনি আহিলোঁ, এইখিনিতো মানে পানী নন ষ্টপ মানে আহিয়ে আছে ফুল স্পীডত। মানে সেইটো চাইডেতো আৰু পুৰা হাই টাইড চলি আছে একদম। মানে চাব পাৰে আপোনালোকে, দেখাব পাৰোঁ। এইপিনে চাওকচোন পুৰা পানীৰ জোৱাৰ চাওক, একদম বহুত স্পীডত আহি আছে পানী। চাওক, মই এটা ডাঙৰ এটা বস্তু এটা দেখা পাইছোঁ আৰু এটা, এইটো চাওকচোন গোটেই বিচখনত এই ভৰি পৰি আছে। মই পুৰা দেখাবলৈ চেষ্টা কৰিম। এইবিলাক চাওক, গোটেই কি বুলি কয় আপোনালোকে ইণ্টাৰনেটত মাৰি চাব নিজে। আমিতো শামুক বুলিহে জানো, আৰু সাগৰৰ এইবিলাক একচুৱেলি শামুক নহয়। গতিকে গোটেই বিচখনত মানে ভৰি পৰি আছে এইবিলাক একদম। মানে আৰু এটা বস্তু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো চাওকচোন, ইয়াতে আমি এইটো শামুক বুলি কওঁ নে কি বুলি কওঁ, ইয়াতে চাওক সাগৰৰ পৰা এইটো স্নেল চেলছ, চাওকচোন এই চেলছবিলাক মানে গোটেই ভৰি পৰি আছে গোটেই বিচখনত একদম। মানে চাওকচোন, আপোনালোকে দেখাব চেষ্টা কৰি। এতিয়া পানী পুৰা ফুল হৈ গ'ল, মানে দেখাবলৈ আপুনি পৰা নাই মই এতিয়া। পানীটো মানে কমি গ'লেহে দেখাব পাৰিম, কিন্তু মই এই পানী কমালৈকে 3 ঘণ্টা ৰখিব লাগিব এতিয়া। আৰু এতিয়া বৰ্তমান হাই টাইড চলি আছে, সেইকাৰণে বৰ বেয়া টাইমত আহিলোঁ। পানীটো একচুৱেলি যদি ল' টাইডত আহিলোঁ হয়, মই একদম 5 কিলোমিটাৰ আগলৈকে যাব পাৰিলোঁ। এতিয়া পানী মানে বাঢ়িয়ে আছে, চাওকচোন এইখিনিলৈকে আছিল, এতিয়া এইখিনিলৈকে আহি পালে একদম। মানে পানী জোৱাৰটো বাঢ়ি আছে, স্পীডটো মানে ঢৌটো একদম চাওকচোন উঠি দিব লগা হৈছে। মানে পুৰা মানে ডুবি যাম লাগিছে একদম। মানে কি হ'ব, বেয়া টাইমত আহিলোঁ দেই। মোৰ একচুৱেলি সাগৰৰ মাজত যাবহে মন আছিলে একদম, মানে 5 কিলোমিটাৰ ভিতৰলৈকে খোজকাঢ়ি। এইটো মানে মোৰ কাৰণে অদ্ভুত আছিলে, কিন্তু যিয়ে হওক আপোনালোকক এটা যিখিনি বস্তু দেখাব পাৰিলোঁ, সেইখিনি মোৰ কাৰণে সৌভাগ্যৰ কথা। আৰু গতিকে হ'ব, আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি চাব, বহুকেইটা ভিডিঅ' পাব আপোনালোকে উড়িষ্যাৰ চান্দিপুৰ বিচ বুলি। গতিকে চালে গম পাব আৰু ল' টাইডত মানে মানুহে সাগৰৰ মাজতলৈকে কেনেকৈ সোমাই যায়, মানে 5 কিলোমিটাৰ ভিতৰলৈকে। গতিকে আপোনালোকে সেইটো চাব পাৰে। ঠিক আছে বাৰু, এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, সকলোৱে ভালে কুশলে থাকিব। আৰু মই অলপমান ঘূৰি ফুৰি আছোঁ, আৰু ভিডিঅ'বিলাক চাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা মাৰি দিব, আৰু নে কি কয়?